এই চহৰ কবি ৰঞ্জিত পাটগিৰি। মা, এই চহৰত মই কিদৰে জি আছোঁ সেই কথা নুসুধিবি। পিতাই, কি খাইছোঁ কি কৰিছোঁ পাৰ যদি নুসুধাকৈ থাকিবি। সময় গলি গলি নিজক শূন্য কৰা এখন চহৰত কোনে ক'ব পাৰে সুখী বুলি? গছবোৰে জানিছিল মা, চৰাইবোৰে বহুত আগতেই বুজিছিল। সেয়ে কাহানী বাই গুচি গৈছে। সেউজীয়া গাঁওবোৰ গৈছে, পথাৰ গৈছে। গৰু ছাগলীবোৰেও এই চহৰ এৰি গুচি গৈছে মা। এই চহৰ এতিয়া কাউৰীৰ চহৰ। এই চহৰ এতিয়া কুকুৰৰ চহৰ। আৰু কি আচৰিত ধৰণে ইমানৰ পাছতো মানুহবোৰে উদযাপন কৰি আছে দুখৰ ঋতুৰ মহোৎসৱ। পিতাই, পাৰিলে ক্ষমা কৰি দিবি। তোৰ অসুখৰ বাতৰি পায়ো একমাত্ৰ এই চহৰখনৰ বাবেই যাব পৰা নাই। মই চণ্ডাল পিতাই। আধা ফুৰা চহৰ এখন নৈৰ পাৰত এৰি থৈ যাওঁ কেনেকৈ? মই চহৰ এখন ৰখি আছোঁ শ্মশানত।